গুড মৰ্ণিং। মই এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছোঁ। আজি ৰাতিপুৱা উঠি পিনি মই স্প্ৰিং খেলিলোঁ আৰু অকণমান এক্সাৰচাইজো কৰিছোঁ। এতিয়া আবেলি হ'ল, মই অকণমান মাৰ লগত বজাৰলৈ গৈছোঁ। এই দোকানখনত আপোনাৰ পচন্দ মতে সকলো ধৰণৰ জোতা চেণ্ডেল পোৱা যায়। আৰু এয়া মনোজ আংকলৰ দোকান, আৰু ইয়াতো আপোনালোকৰ পচন্দিতা মতে সকলো ফেঞ্চি ড্ৰেছ পোৱা যাব। এতিয়া গধূলি হ'ল, আমাৰ বাই এতিয়া চাকি জ্বলাইছে। তাৰপিছত আমি এতিয়া ফূৰ্তি কৰিম। এতিয়া মই প্ৰগ্ৰেমলৈ ৰেডি হৈছোঁ। এয়া এতিয়া ৰিক্সাত গৈ আছোঁ। এয়া আমি এতিয়া ফাইনেলি আহি পাই গ'লোঁ, আৰু এতিয়া আমাৰ ইয়াত ডান্স প্ৰগ্ৰেম চলি আছে। এতিয়া আমি প্ৰগ্ৰেমৰ পৰা ঘূৰি আহিলোঁ। এতিয়া মই ভাত খাই আছোঁ। এতিয়া মই শুবলৈ লৈছোঁ। বাই বাই, গুড নাইট।